আজিতো হলি আজিৰ দিনটোত চবৰে কাৰণে বহুত বেছি স্পেচিয়েল হয় আৰু সেইকাৰণে মোৰ কাৰণে এযোৰ বগা কাপোৰ পিন্ধি ল'লোঁ। সৰুৰ পৰাই সপোন আছিল হলি বুলি মই বগা কাপোৰ পিন্ধি থাকিম বুলি, কিন্তু মায়ে পিন্ধিব নিদিছিলে। এতিয়া যিহেতুকে ডাঙৰ হ'লোঁ সেইটো কাৰণে কোনেনো কি ক'ব, নিজৰ ৰাজত্ব নিজৰ ৰাজ্য। আৰু এয়ে ৰাতিপুৱা গাখীৰ এক পেকেট আনিব গৈ আছোঁ দোকানলৈ, কিন্তু আজি খুৰাই মোক লঘু কৰি দিলে, নাই বোলে গাখীৰ, মানে দোকানো বন্ধ। এয়ে মই ভাবিছোঁ দুপৰীয়াকৈ খুৰাক জোকাব লাগিব, পইচা খুজিব আহিবৰ কাৰণে দোকান বন্ধ কৰি ৰাখিছে নেকি বাৰু। এয়া এনেকৈ ওলাই ল'লোঁ। আজি দীপা বা আৰু মই আছিলে এটা ফুৰিব যোৱা প্লান, কিন্তু প্লানটো কেঞ্চেল হ'ল। দীপা বা কোনোবা ঢুকাই থাকিল, সেইটো কাৰণে মুখখন চাওকচোন কেনেকুৱা মনটো মৰি আছে। আৰু এতিয়া তাই দৌৰা দৌৰিকৈ ঘৰত যাই আছে। মই তাইক হাহুৱাই আছিলোঁ, কাৰণ কিয় মানুহ মই ভাবোঁ যে জীয়াই থকাতকৈ মৰাই ভাল। সেইটো কাৰণে মোৰ কাৰণে যদি কোনোবা মানুহ মৰে সেইটো কাৰণে ইমান এটা দুখ নালাগে। নাজানো আপোনালোকৰ মতে কি হয়, কমেণ্ট কৰি জনাব। বেমাৰত থকাতকৈ মৰাই বেছি ভাল বুলি মই ভাবোঁ। তো এইফালে মেকআপ চেকআপ অকণমান কৰিলোঁ, এইফালে মাস্কাৰাটো চাওকচোন লগাওঁতে এডালতে বেছিকৈ লাগি গ'ল, বাপৰে বা। এবাৰ তাক মিলাব লাগিব। এইফালে আহি গ'লোঁ হলি লগাবলৈ। পানীৰ যিহেতুকে প্ৰব্লেম সেইটো কাৰণে অকণমান এটা ফুটকে দি থৈছোঁ। এইফালে কৈছে এটাহে ফুট দিছা, বাকীখিনি কি বুলি ক'লে। তো মই বোলো চলো অকণমান বেছিকৈ হলি দি দিওঁ, আৰু এনেকৈ এটা ধুনীয়াকৈ ট্ৰেণ্ডিং ৰিলচ বনাই ল'লোঁ আৰু হলি দি দিলোঁ। এইফালে খুৰাও আহি পালে, খুৰা আৰু ইহঁতৰ লেকচাৰ কি নাচাই কিয়, নক'ব আৰু লগাই ল'লে আৰু পুৰণা হিষ্ট্ৰীবিলাক কৈ থাকিলে। তো তাৰে পিছত এইফালে প্ৰতিমা বা ইফালৰ পৰা সিফাল। এইফালে মই বোলো ৰ'ব আৰু পাৰ্লাৰখনো অকণমান দেখাই লওঁ। এতিয়া কিন্তু বাজিছে 3টা বাজিব হৈছে। তো লাহে লাহে এনেকৈ গধূলি হৈ যাই আছে। ভাবিছোঁ আজি 3টা বাজক দোকানখন বন্ধ কৰি দিম, কাৰণ কোনো দোকানেই খোলা নাই আজি। তো আমিনো কিয় খোলোঁ, এনেকৈ অকণমান এটা ভিডিঅ' বনালে নেক্সট স্পেচিয়েল। কিন্তু প্ৰতিমা বা আৰু মই কিবা এটা ভাল বস্তু খাইছোঁ, আপোনালোকক নেদেখালোঁ, কাৰণ মই খোৱাটো দেখাই পেলাই ভাল নাপাওঁ। যি খাওঁ ময়ে খাওঁ অকলে। তো এইফালে আপোনালোকৰ যদি ধুনীয়া ধুনীয়া অফাৰ লাগে আমাৰ চেলুনত আহিব, ধুনীয়াকৈ কিছুমান অফাৰ দিয়া আছে, আপোনালোকে লৈ ল'ব পাৰিব ছাৰ্ভিচসমূহ। তো এইবাৰ আহিলোঁ ৰেপিড' দাদাৰ লগত, মানে অকণমান ফুৰিব যাওঁ আমি দুইটাই। তো দোকানখন বন্ধ কৰি দিলোঁ, ৰেপিড' দাদাক ক'লোঁ বলক দাদা আমি অকণমান ফুৰি আহোঁ। তো উঠি ল'লোঁ ধুনীয়াকৈ। আহি ডাইৰেক্ট পালোঁ কেফেখন, নতুনকৈ যে কৈছোঁ আপোনালোকক অপেনিং কৰিছোঁ বুলি, তালৈকে আহিলোঁ। ইমান এটা বস্তু পাতি ভৰোৱা নাই, কাৰণ পইচাটো নাই ন জানে। তো সেইটো কাৰণে সৰু সুৰাকৈ বস্তু অকণমান ভৰাই ষ্টাৰ্ট কৰি দিলোঁ। তো তাৰপিছত অকণমান কিবা কিবি ডেক'ৰেশ্যন বাকী আছে বহুত কিবি, তো সেইখিনি পিছত হ'ব। আৰু আপোনালোকেও আহিব বুলি আশা থাকিল। আৰু এইটো এতিয়া বাৰু ফাষ্টফুডখিনি মানে এড কৰা নাই, আৰু লাহে লাহে এইখিনিও এড কৰিম। আপোনালোকে যদি কেতিয়াবা চাহ খাব মন যায় আহিব পাৰি ইয়ালৈকে, যিহেতুকে মই চাহ খাই ভাল পাওঁ। আপোনালোকে যদি চাহ লাভাৰ হয় ধুনীয়াকৈ আহিব পাৰে। আমাৰ আৰু দাদাজনে ইমান ধুনীয়াকৈ চাহ বনাই, খাই পেলাই আপোনালোকে ক'ব। আজিলৈকে বাই বাই, থেংক ইউ। আপোনালোকে আহিব বুলি আশা থাকিল।